হয় নমস্কাৰ আমি বাৰেগাঁও নাথপাৰাবাসী ৰাইজে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি যোৱা 1826 খ্ৰীষ্টাব্দতে স্থাপত্য হোৱা আমাৰ যি মা মনসা মন্দিৰ এই মা মনসা মন্দিৰৰ এইবাৰ 200 বছৰ সম্পূৰ্ণ হৈছে আৰু এই 200 বছৰীয়া জয়ন্তী হিচাপত আমাৰ এইবাৰ মনসা পূজাখন অহা 6 জুন তাৰিখৰ পৰা 10 জুন তাৰিখলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিব লোৱা হৈছে আৰু এই কাৰ্যসূচীত আমাৰ দেৱী বন্দনাৰ লগতে দেৱীৰ যিখিনি ধৰ্মীয় ৰীতি নীতি এই ৰীতি নীতিখিনিৰ লগতে তাৰ উপৰিও আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী লগতে বিভিন্ন আমন্ত্ৰিত নামদলৰ দ্বাৰা বিভিন্ন প্ৰখ্যাত আমাৰ অসমৰ যি নামদল আছে সেই নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰা হ'ব লগতে অহা 8 জুন তাৰিখে সন্ধিয়া কল্পনা পাটোৱাৰী যি আমাৰ বিশিষ্ট সংগীত শিল্পী কল্পনা পাটোৱাৰীৰ দ্বাৰা সংগীত পৰিৱেশন কৰা হ'ব আৰু এই যি আমাৰ কাৰ্যসূচী এই সমূহ কাৰ্যসূচী ইতিমধ্যে প্ৰস্তুতি তুংগত চলি আছে আৰু এই সমূহ কাৰ্যসূচীতে আমাৰ অসমবাসী ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজক আমি উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।